সো হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে তোমালোকে? আহি গ'লোঁ আমি নতুন এটা ভিডিঅ' লৈ। মই কিবা অসুবিধাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ, আজি আহিলোঁ। আমি আজি চ'ল' ভাৰ্চেছ স্কট খেলিছোঁ। চ'ল' ভাৰ্চেছ স্কটত কি হয়, মই থাকিম এজন আৰু মোৰ সন্মুখত থাকিব 4জন। আৰু বেলেগ দিনাৰ দৰে আমি আজি নামিলোঁ ব্লু জ'নত ভাল লুট পোৱা যায় আৰু এনিমিৰো অভাৱ নহয়। এটা স্কট সন্মুখৰ পৰা নামিছে, মই পিছৰ ফালে নামোঁ আৰু ইহঁতক মাৰিব লাগিব। বন্দুক মিলি অলপ লুকাই লওঁ, বন্দুকটো লৈ লওঁ, কি পাওঁ চাই লওঁ। এইটো এছকেছ পালোঁ, এইটো এনিমি 48। এতিয়া এটা নক কৰিলোঁ, ইয়াৰ কিলটো কনফাৰ্ম কৰোঁ। দুটা স্কট নামিছে, এইটো ফাইট কৰি আছে সিহঁতে। এইটো এটা এনিমি 85। অ' ভাই চাব, OP SKS OP গান হে। দুটা কিল কৰিলোঁ এনেদৰে। 3 নম্বৰজন লুকাই গ'ল। মোৰ প্ৰথম লুটি লওঁ, তাৰপিছত ইহঁতক মাৰিব পাৰিম। অ' ভাই চাহাব, পাই গ'লোঁ মই M4A1 আৰু লগতে পালোঁ AK। কি আহি বলোঁ আৰু দুখন গৈ গ্লোবল পাই গ'লোঁ। এতিয়া ইহঁতক মাৰিব লাগিব, ক'তবা লুকাই গ'ল ইহঁতে। মোৰ দুটাকৈ এয়াৰ গান লৈ আছোঁ। শ্বৰ্ট গান পালে বা MP40 পালে ভাল আছিল। শ্বৰ্ট ৰেঞ্জৰ গান এটা পালে ভাল আছিল। দুটা ৰং ৰেঞ্জৰ গান লৈ আছোঁ। এইটো এনিমি নাই, কভাৰটো লৈ লওঁ প্ৰথম, তাৰপিছত মাৰিম। এটা হেডশ্বট খালে লাষ্ট গুলিটোৱে হেডশ্বট খালে। এইকে ৰিকইল বহুত হয়। পিছফালৰ পৰা মাৰিছে, ক'ত লুকাই আছে, ক'ৰ পৰা মাৰিছে। মোৰ শ্বৰ্ট ৰেঞ্জৰ গান এটা পালোঁ, UMP বোলা নামক গনটো পালোঁ। আৰু ইয়াত মই এনিমি এজন থকা যেন পাইছোঁ, ভালদৰে চাই লওঁ ক'ত আছে। অ' ভাই ঘৰৰ ভিতৰত লুকাই আছে। কিবাকৈ মাৰি দিলোঁ, অকণমান মোৰ HP বাচি গৈছিল। 1 ছেকেণ্ডৰ কাৰণে ভাবিলোঁ মই মৰি থাকিলোঁ। ইয়াৰ টিমমেটকেইটা থাকিলেতো মই মৰি থাকিলোঁ হয়। এইটো লাষ্ট এনিমি আছিলে, এইটো কাৰণত বাচি গ'লোঁ। আৰু আমি ড্ৰেগনো লৈ গ'লোঁ। ড্ৰেগনতো চলাবলৈ ভাল হয়, ডেমেজটো বহুত দিয়ে। আৰু লগতে আছে আমাৰ UMP, যিটো এটা বহুত খাতাৰনাক গন। কিল কিটটো লৈ লওঁ, মেডিকিটটো মাৰি লওঁ, তাৰপিছত আমি যাম ৰণত যাম। তাৰপিছত আমি মোৰ বোধেৰে ব্লু জ'নৰ এনিমিকেইটা মৰিয়ে থাকিল চাগে। তো গাড়ী এখন পালোঁ, গাড়ীখনত বহি লওঁ আৰু এনিমি বিচাৰি মাৰিব লাগিব। আৰু এনেদৰে মোৰ এই ব্লু জ'নত 4টা কিল হ'ল আৰু জীয়াই আছে 24জন, মানে 23জন, মইতো এজনে তাৰে। আমি নুব্ৰাগেদি গ'লোঁ অলপ, গাড়ীখন লৈ এনিমি বিচাৰোঁ, য'ত পাওঁ তাত মাৰিব লাগিব এনিমিকেইটা। এজনে কোনোবাই লাইক দিলে, যাৰ পূৰ্ণ হ'ব লাইক দিয়া এজনৰ। এনিমি ক'ত আছে গাড়ী লৈ বিচাৰি ফুৰিছোঁ। ইয়াত খুন্দাই দিলোঁ, নুব্ৰাগেদি অলপ কৰিলোঁ। এইজন দেখিছোঁ, এই পাথৰৰ ওচৰত, তোমালোকে দেখিছেনে? এইটো ইয়াৰ নেট গৈছে চাগে, ইয়াক নামাৰোঁ, মোক দেখাই লওঁ কিবা এটা। ভাই চাহাব, ইয়াৰ নেট গৈছে। বেলেগে মাৰিলে হয়, এইটো কাৰণত মই কিলটো কৰিলোঁ, ইয়াক নহ'লে নামাৰিলোঁ হয়। আগৰ পৰা এনিমি আছে। ভাই পিছফালৰ পৰা এনিমি, ইয়াক মাৰিব লাগিব এনেকৈ। 78, 92 কিনো কম, ড্ৰেগনৰ কিন্তু হেভি ডেমেজ দিয়ে। এইটো দুটা আহিছে, 60 ডেমেজ। এটা নক কৰিলোঁ, ইয়াৰ টিমমেটটো আহিছে এনেকৈ। এইটো নক, আৰু এজন বাচি আছে চাগে। এজন ক'ত আছে, এইজন আহিব। ইয়াত কিলটো কনফাৰ্ম কৰি লওঁ, নহ'লে এইটো আহিছে, কভাৰ লৈ লওঁ। এইটো আহিছে, এইটো। ভাই চাহাব, পলাইছে। আৰে ড্ৰেগনৰ আগত কেনেকৈ পলাবা তুমি? ড্ৰেগনো আছে লগত ভাই। সিহঁতক লুটি লওঁ ভালদৰে, নহ'লে আৰু তাড়াতাড়ি লুটি লওঁ, নহ'লে আৰু বেলেগে আহি যাব পাৰে, বেলেগে ফাইট ল'ব পাৰে। ভালদৰে মোক শ্বৰ্টগানৰ এমো লাগে। শ্বৰ্টগানৰ গুলি 6টা আছে, শ্বৰ্টগানৰ নাইচোন, শ্বৰ্টগান চলোৱা নাই। SMG গানে চলাই আছে চবেই।
শ্বটগান লাগে মোক লেণ্ডমাইন য'ত পাওঁ ত'তে বহাই দিব লাগে লুট বক্সত লেণ্ডমাইনটো বহালে ভাল আৰু এইটো পালোঁ 12টা শ্বটগানৰ গুলি পালোঁ টোটেল 18টা হৈ গ'ল তাৰপিছত এতিয়া আমি গাড়ী ল'ম আৰু যাম গাড়ী থাকিলে ভাল লাগে কিবা চলাই ভাল লাগে আৰু কিবা এই লেম্বৰগিনিখন থাকিলে এইজন গাড়ীত এইজন নিমিলে গাড়ী পৰা 60 ডেমেজ খালে ভাই 78 নক কৰিলে যেনে ইয়াৰ টিমমেট এইটো ওপৰত এইটো নক দুটাকো নক কৰিলোঁ আৰু ইয়াৰ এইটো কিলটো কৰি ল'লোঁ ইয়াৰ টিমমেটটো ক'ত আছে চাই ল'ব লাগিব ভালদৰে পিছফালে ক'ত দেখি পোৱা নাই মই কোনফালে আছে ৰেড ডটটো বাৰু ইয়াৰ পৰা আহিছে কিন্তু মই এনিমিটো দেখা নাই ক'ৰ পৰা মাৰিছে মই দেখি পোৱা নাই এনিমিটো দেখি পোৱা নাই ইয়াক প্ৰথম মাৰি লওঁ ইয়াক ইমোট দেখাই লওঁ অলপ জোকাই লৈছোঁ এনেদৰে মোৰ 11টা কিল হ'ল আৰু জীয়াই আছে 9জন আৰু ইহঁতক মাৰিব লাগিব আৰু আমি বয়া কৰিব লাগিব চাওঁ গেমখন বয়া হয় নে নহয় কি হয় চাওঁ কালাহাৰী মেপখন বেছিকৈ খেলাই নাযায় চাওঁচোন কি হয় আৰু এইফালে এটা এনিমি আছে মই অপেনত আহিছোঁ ইয়াক মাটিটো লোক দিছোঁ এইটো গ্লোবল লগাইছে এইটোৱে মই এখন গ্লোবল লগাই লৈছোঁ বম এটা দলিয়াই দিছোঁ এটা বম যিহেতু আছে চাওঁ কি হয় ভাই ডেমেজ খাইছে ই ভুল হ'ল ইয়াৰে সি যাব লাগিছিল পিছফালেৰে ই গ'লে এইফালেৰে বমত মৰি থাকিলে বমে ডেমেজ দিলে এটা গুলিত মৰি থাকিলে আৰু যিহেতু নক হৈছে আৰু এটা ইয়াৰ টিমমেট আছে এইটো ক'ত আছে এইটো বিচাৰিব লাগিব নাই এইটো অহা নাই চাগে বেলেগত আছে শ্বটগানৰ এমক লৈ লওঁ আৰু গ্লোবল আছে ভাই চাহাব 9খন গ্লোবল হৈ গ'ল মইচোন চোৱাই নাছিলোঁ গ্লোবলৰ ফালে আমাৰ আৰু গাড়ীখন লওঁ আৰু বিচাৰিম গাড়ীখন ল'লে কিবা এটা ভাল লাগে আৰু 7জন জীয়াই আছে আৰু এজন এনিমি ইয়াতে ঘৰৰ ওপৰত লুকাই থকা যেন পাইছোঁ মই গাড়ীখন ভালদৰে পাৰ্কিং কৰি লওঁ ইয়াতে লৈ ল'লোঁ তাৰপিছত এই ঘৰৰ ওপৰত থকা যেন বম থাকিলে বম দলিয়াব পাৰিলোঁ হয় বম নাই যিহেতু ডাইৰেক্ট ৰাছ কৰিম কি হয় চাওঁ এইটো ভাই HP চোৱা মোৰ ভাই কিবাকৈ মাৰি দিলোঁ ইয়াক আৰু এনেদৰে মোৰ 13টা কিল হৈ গ'ল গ্লোবল আকৌ দুখনকৈ গ্লোবল পালোঁ 11খন গ্লোবল আৰু 5জন আছে 5জন মানে এটা স্কট আৰু এটা এনিমি আছে চাগে যোনটো সৰু হৈ আহিছে আৰু মোৰ নিজৰে 13টা কিল হ'ল আৰু চাই লওঁ এনিমি ক'ত আছে তোমালোকৰ কি ভাবিছা তোমালোকে বয়া হ'ব নে নহয় এই গেমখন কিনো ক'ম আৰু ভাই গাড়ীখন থাকিলে কিবা এটা ভাল লাগে চলাই এনিমি ক'ত আছে বিচাৰি ফুৰিছোঁ যোন সৰু হৈ আহিছে এনিমি দেখিবলৈ নাই ভাই চাহাব যোন এইটো গাড়ীলৈ খুন্দাই দিওঁ নাই নহ'ল মাৰি দিওঁ এনেকৈ নগ'ল এইটো আহিছে ভাই চাহাব ভাই হেভি ডেমেজ দিছে এইটো এইফালে যাই মাৰিম এইটো ৰিভাইভ কৰিলে ভাই মৰিলোঁ এটা গুলি মাৰিলে মৰিলোঁ মই বাচি গ'লোঁ দেই ভাই চাহাব মোৰ চোৱা নাই HP চোৱা নাই কেনেকৈ বাচি গৈছোঁ এটা গুলি মাৰিলে মৰিলোঁ ভাই চাহাব আৰু 3জন এনিমি আছে ভাই চাহাব মোৰ চোৱা না কিমানত বাচিছোঁ মই এটা গুলি খালে মই মৰি থাকিলোঁ হয় ভাই গ্লোবল 12খন গ্লোবল হ'ল গ্লোবলৰ মোৰ এতিয়া প্ৰয়োজন নাই মই এতিয়া মেডিকেটটো মাৰি লওঁ যোন পিছত মাৰিম আৰু 3জন এনিমি আছে যিহেতু সিহঁতক মাৰিব লাগিব এইটো আগৰ ফালে গুলিৰ শব্দ শুনিছোঁ এইটো ৰঙা ডটটো আহিছে ওপৰত আছে চাগে ওপৰত থাকিব পাৰে চাই ল'বাচোন ওপৰত এইটো নাই ওপৰত নাই ক'ত আছে চাই লওঁ ভালদৰে বিচাৰি লওঁ ভালদৰে ক'ত ওপৰতো থকা যেন লাগিছে
আৰু এনেদৰে মোৰ 15টা কিল হৈ গ'ল আৰু এই 3জন মাৰিলেগৈ এইটো ওপৰত আকাশৰ ওপৰত উৰি আছে নুব্ৰাগিৰি নুব্ৰাগিৰি ভাই চাব যোনটো সৰু হৈ আহিছে এইটো এজন দেখা যেন পাইছোঁ নাই লুকাই গ'ল গুলিটো মাৰিব নাপালোঁ তুম নোভো হাম ভাই আল্ট্ৰা নোভে তিনিজন আছে এটা স্কোৱাডৰ এনিমি ইহঁতক মাৰিব লাগিব ক'ত লুকাই আছে এইটো ঘৰটোৰ ওপৰত আছে চাগে চাই লওক কি কৰিব পাৰোঁ মাৰিব পাৰোঁ নে নোৱাৰোঁ নে মৰি থাকিব লাগে ইয়াতে লুকাই থকা যেন পালোঁ নাই লুকুৱা জনো আহিছে এইটো দুটা স্কোৱাডৰ এনিমি আছে নহ'লে এইটো কাক গোলালে হয় ৰঙা আহিছে ন সিহঁতে ফাইট কৰি আছে ক'ৰবাত এই আগৰ ঘৰকেইটাৰ ফালে এইটো কণত বয়া কৰিব লাগিব যিহেতু এইটো কণত কভাৰ লৈ খেলিছোঁ কভাৰটো লৈ লৈছোঁ আগতে এইজন এনিমি ষাঠি এটা গুলি ভাই লুকাই গ'ল বৰ বেয়াকৈ লুকাই গ'ল এটা গুলি থাকিলে মৰি থাকিলে হয় এইটো মাৰিছে ভাই ফেচ খতম এই ঘৰৰ ওপৰৰ পৰা মাৰিছে ফেচ খতম কৰি দিছে মোৰ মেডিকেটটো মাৰি লওঁ তাৰপিছত মাৰিব লাগিব এই ওপৰত বগা গুলিখন মাৰিছে ঘৰৰ ওপৰৰ পৰা মাৰিছে বেয়াকৈ ভাই আবে বয়া লৈ ল'লে সিহঁতে মই গ্লুবলখন ওলাইছিলোঁ গ্লুবলখন মোৰ নেট